আমি যদি কোনো এটা সংখ্যাৰ স্কুৱেৰ উলিয়াব লাগে আৰু সেই সংখ্যাটোৰ লাষ্টৰ ডিজিটটো যদি 5 হয় বা এককৰ ঘৰত যদি 5 থাকে তেনেহ'লে আমি ছেকেণ্ডৰ ভিতৰতে ইয়াৰ এনসাৰটো উলিয়াব পাৰোঁ যদি লাষ্টৰ সংখ্যাটো 5 থাকে তেনেহ'লে আমি বেলেগ কৰিব নালাগে 5 5 গুণ 25 5 স্কুৱেৰ কৰিলে আগৰ সংখ্যাটো 2 আছে 2 ৰ পিছৰ সংখ্যাটো হ'ব 3 3 আৰু 2 পূৰণ কৰি দিলে 6 এইটো এনসাৰ যদি 45 ৰ কাৰণে 5 স্কুৱেৰ হলে 25 4 ৰ পাছৰ সংখ্যাটো 5 গতিকে 4 * 5 20 65 65 ৰ 5 স্কুৱেৰ 25 6 ৰ পাছৰ সংখ্যাটো হ'ল 7 6 * 7 42 ছেকেণ্ডৰ ভিতৰতে আমি কৰিব পাৰোঁ 25 9 ৰ পাছৰ সংখ্যা 10 10 9 গুণ 90 এটো সেম হ'ব 5 স্কুৱেৰ 25 12 ৰ পাছৰ সংখ্যাটো হ'ল 13 13 * 12 156 গতিকে যদি এককৰ ঘৰত 5 থাকে লাষ্টৰ ডিজিটটো 5 থাকে তেনেহ'লে আমি স্কুৱেৰ উলিয়াবৰ কাৰণে 5 স্কুৱেৰ 25 পাতিম যেটো আগৰ সংখ্যা থাকে তাৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিলে আমি এনসাৰটো পাই যাম